নমস্কাৰ বন্ধুসকল, মই অঘাইটং আপোনালোক চুকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ দি অঘাইটং ব্লগ। আজি বৰ্তমান মই আছোঁ ৱেষ্ট বেংগলৰ দমকল বুলি কোৱা জেগা এখনত, যিখন জেগাত মই একদম মানে মোৰ কলেজ ইয়াতে আছে। বেলকনি আহিছোঁ ভাই, ইয়াত মোৰতো কলেজ ইয়াতে আছে। কি হয় আজি এক্সাম আছে 2টা বজাৰ পৰা। মই আপোনালোক আজি মোৰ কলেজখনো দেখুৱাম ধুনীয়াকৈ, চাই যাব। মোৰ এক্সাম আছে 2টা বজাত, মই 2টা বজাত কলেজ যাম। তাৰপৰা 5 দিন আছে এক্সাম, 22 তাৰিখলৈকে পূৰা হুলস্থুল, পূৰা টিপটপকৈ। বা এইটো হ'ল আমাৰ যোনটো হোম মানে ৰুমৰ নিচিনাকৈ ভাড়া লোৱা হৈছে, সেই ভাড়াটো দেখাই আছোঁ মোৰ ৰুমটো কেনেকুৱা হ'ব। ব'লক এতিয়া মই আপোনালোকৰ ৰুমটো দেখাওঁ। প্ৰথম ফাৰ্ষ্ট লোকেশ্যনটো দেখুৱাই লওঁ, যে বাহিৰৰ মানে বেলকনিৰ পৰা ভিউটো। এইটো হ'ল আমাৰ বেলকনিৰ পৰা ভিউ চাওঁ। এইখিনি পূৰা এইটো হ'ল মেইন ৰাস্তা। এইটো মেইন ৰাস্তা। এইখিনি হ'ল পূৰা এইখিনি ইয়াত মানে বহুত ল'ৰা আহে, ইয়াতো কিছুমান আছে। তাৰপৰা এইটো বাথৰুম, এইটো এটা বাথৰুম। তাৰপৰা ইয়াত বাহিৰ ধোৱা, এইটো এটা বাথৰুম। ইয়াত এৰুম আছে, ইয়াত আছে। ইয়াত এইটো মোৰ বেড, স্লিপিং বেড। ইয়াতো আছে আমাৰ ৰাইচবিলাক। দাদা এইটোৱে মোৰ ভাগৰ, এইটো মানে 5 দিনৰ কাৰণে এইটো হেৰি মানে ভাড়া লৈছোঁ। ভাড়াটো 5 দিনৰ কাৰণে কিন্তু হাই ফাই ৰুম ল'ব। এনেকৈ গোটেই ল'ৰাবিলাক আছে, 10-20টামান ল'ৰা। এইটো গোটেই সেইখিনিত আছে। তাকে ময়ো ইয়াতে লৈ লৈছোঁ। টিপটকে চুলিখিনি কাটিছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব হা। ইয়াত সেইবিলাক একদম 40 টকাত চুলি কাটিছোঁ। 40 টকা টিপটকে চুলি কাটিছে। চাওক কি মজাকৈ। এই আমাৰ অসমৰ সাধাৰণতে পূৰা 60-70 টকা, কিন্তু ইয়াত 40 টকা। ইয়াত প্ৰতিটো বস্তুৱে দাম কম, খালি এটাই বস্তু খোৱাৰ দাম বেছি। ভাত প্লাছ হওক, আৰু পূৰা মছলা, একদম মছলা, তামাম মছলা। তাৰপৰা কলেজখন মই দেখুৱাম বাৰু আজি আপোনালোকক। মই আপোনালোকক কৈছিলোঁ যে মই কলকাতা ৱেষ্ট বেংগলত JEE কৰি আছোঁ। আজি কলেজখন দেখুৱাম। মনত আছে নহয় চেনেলিষ্টটো? 9 জানুৱাৰী 2023, 9 জানুৱাৰী 20K। এইবিলাক চব বাদ দিম আৰু খালি আপোনালোকে ছাপোৰ্ট কৰক। আৰু যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ। আৰু কোনোবা বেলেগ ছাবস্ক্ৰাইবটো কৰিবই আপোনালোকে, মই জানো বাৰু। যদি ভিডিঅ'টো চাই ভাল পায়, বেয়া পালে নকৰিব আকৌ। যদি ভাল পায় তেতিয়াহ'লে কৰিবই। আৰু লগৰ কাৰোবালৈ শ্বেয়াৰ কৰক না, সিহঁতকো ছাবস্ক্ৰাইব কৰিবলৈ কওক, নে কি কয়? ব'লক এতিয়া ময়ো কলেজলৈ ওলাই লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। বৰ্তমান ওলালে এক্সামৰ কাৰণে, কি হয় চাই লওঁ। এনেকৈ ওলাইছোঁ। আমাৰ ৰাইজবিলাকো ৰেডি পূৰা। যুদ্ধলৈ গৈ আছোঁ, যুদ্ধলৈ। এইখনে আমাৰ কলেজ যাওঁ নেকি? আমাৰ যাই ভিতৰতে সোমাই যাওঁ। এইটো হ'ল আমাৰ অফিচ, যোনটো আমাৰ অফিচ এখন। আৰু এইটো কেণ্টিন। এইটো তেওঁলোকৰ কিবা ধৰ্মৰ হেৰি কৰা, যিটো নেকি নামাজ চামাজ পঢ়ে বা মন্দিৰ কোনোবা আহিলে ইয়াত বহে। এইটো কেণ্টিন মানে আমাৰ ৱাল মেগাজিন। এয়া হ'ল আমাৰ ৱাল মেগাজিন। এইখন হ'ল আমাৰ ৱাল মেগাজিন। ইয়াত আছে। এতিয়া মই আপোনালোকক হোষ্টেল আৰু অফিচ ধুনীয়াকৈ দেখুৱাম ব'লক। এইবিলাক যে দেখিছে মোৰ পিছফালে, এইবিলাক হ'ল চব হোষ্টেল। মানে ইয়াত ল'ৰাবিলাক থাকিব পাৰে। আৰু ইয়াৰ যোনজন মানে এইটো দমকলৰ যোনজন MLA MLA ছাৰৰ এই কলেজখন হয়। আৰু MLA ছাৰৰ গোটেই হেৰিখিনি মানে কি কয়, অংৰক্ষক বুলি কয় যে, কিবাখিনি গাৰ্ডখিনি চব ইয়াতে থাকে। তেওঁলোকক কিবা এইবিলাক চব হোষ্টেল মই দেখুৱাইছোঁ, বেক কেমেৰা কৰি আপোনালোকক দেখুৱাইছোঁ। ইয়াত হ'ল কোনোবা ৱেইটিং হ'ল, এইবিলাক ৱেইটিং হ'ল। এইবিলাক দিছে থাৰ ৰখাই পেলাই, এই মাল মাগুৰ এইবিলাক হ'ল ইয়াত যোনবিলাক থাকে, তেওঁৰ চিকিউৰিটি গাৰ্ডবিলাক থাকে। আৰু তেওঁ কিবা মিটিং হ'লে এই ফ্ৰণ্টৰ এইখনত উঠি পেলাই ইয়াত এই ঘৰটোত মিটিং হয়। কিবা তেওঁলোকৰ নামাজ কোনোবাই যে পঢ়িব পাৰে, তাত নামাজ পঢ়িব পাৰে ধুনীয়াকৈ। এয়া এই মানুহখিনিকে। এইখন হ'ল আমাৰ হোষ্টেল।
এইটো আমাৰ হোষ্টেল দেখিছে ইয়াত এইটো চিম্বল কি গম পাইছে নহয় আৰু দেখা আছে এইটো চিম্বল কিহৰ চিম্বল গম পাইছে নহয় মমতা বেনাৰ্জী ৱেষ্ট বেংগল ইয়াত এইকেইটা মই এইটোত আছিলোঁ এইটোত কিন্তু এতিয়া এই হোষ্টেল এৰি দিলোঁ বাৰু হোষ্টেল এৰি পেলাই এতিয়া ৰুমলৈ গৈছোঁ তাৰপৰা এইটো হ'ল কেণ্টিন যোনটো আপোনালোকে দেখিব পাইছে এইটো হ'ল সম্পূৰ্ণ কেণ্টিন এইটো মানে ইয়াত মানুহ ধেৰ থাকে ন ইয়াত মানে মানুহ ধেৰ থাকে ন মানে তেওঁৰ কাৰ্যকৰ্তাসকলো বহুত থাকে আমাৰ ইফালে কাষত আছে প্ৰিন্সিপাল অফিচ তাৰ লগতে মানে এনেকৈ গোটেইখিনি লগতে আছে মানে তাৰপৰা ইয়াতে সকলো বহুত মানুহ থাকে সেইকাৰণে ঘৰবিলাকো বহুত ডাঙৰ ডাঙৰ ৰুম চুম আছে তাৰ কেণ্টিনটোও ডাঙৰ ব'লক এতিয়া মই আপোনালোকক আমাৰ কলেজখন দেখুৱাম গোবিন্দপুৰ একাডেমি এইখন আমাৰ এইটো আমাৰ অফিচ ৰুম গোবিন্দপুৰ একাডেমি এইটো কেণ্টিনৰ ভিতৰত দেখাইছোঁ এইটো কেণ্টিনৰ দৰ্জা এইবিলাক আমাৰ কলেজখনৰ বাউণ্ডেৰী যেতিয়া এণ্টাৰ কৰিছোঁ ন এইখন হ'ল কিবা এইবিলাক গোটেইবিলাক বিল্ডিং প্ৰতিখন এখন 2খন 3খন 4খন 5খন 6খন 1খন 2খন 3খন 4খন 5খন 6খন কলেজ মানে একলগ হৈ আছে ইয়াত এইখন আমাৰখন হ'ল এইখন ইয়াত দেখুৱাম বাৰু এইখন হ'ল আমাৰ পলিটেকনিক কলেজখন এইখন আমাৰ কলেজখন ইয়াত লিখি থোৱা আছে চাগে এইটো গোবিন্দপুৰ পলিটেকনিক কলেজ পুৰা হেৰি হৈ আছে এতিয়া এক্সাম দিব যাওঁ এইখিনিৰ পৰা এইফালে এনেকৈ হল আছে এইফালে এনেকৈ সোমাই যাম দেখাই আছোঁ এনেকৈ সোমাই যাওঁ এইফালেদি তাৰপৰা এক্সামটোত দি লওঁ তাৰপিছত আকৌ লগ পাম আমাৰ এইবিলাক বৰ্তমান এক্সাম দি শেষ কৰি আহিছোঁ এইখন পেপাৰ এক্সাম হলৰ বাহিৰত আছোঁ এতিয়া আমাৰ ৰাইজবিলাকৰ পৰা এক্সাম দিছে চাকিল এক্সাম কেনেকুৱা হ'ল বঢ়িয়া পৰা আছে এক্সাম দি পেলাই ৰাইজ ওলাই আহিছে আৰু এইখন গৈ এক্সাম দি মেলি ৰেডি হৈ গ'লোঁ এতিয়া বৰ্তমান পূৰা এক্সাম কমপ্লিট হৈ গৈছে আৰু আছে কেইটামান সেইকেইটা হ'ব বাৰু পিছত লাহে লাহে দিম এতিয়া বৰ্তমান ব্লগটো ইমানতে শেষ কৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ কথা দি পেলাই এইটো ভিডিঅ' শেষ কৰিছোঁ বাই